কি তার কি এই দেখ তার কি 8 কিলো হইছে আমার মরমর যদি কোনবাক তার কি লাগে আপোনালোকে মানে কমেন্ট কৰিব আৰু নম্বৰ দি থম মই ডেসক্ৰিপশনত নম্বৰ কল কৰিব যদি লাগে এই আছে লাগিলে আমি বিক্ৰী কৰি দিম দিব লাগে কোনবাক লাগিলে ক'ব এইবিলাক তো বিক্ৰী কৰি দিম তো নমস্কাৰ বন্ধুসকল তো আমি নতুন মুৰ্গী আনিছোঁ আৰু যেহেতু মেচিনটো আনিব পৰা নাই তো মই দেখাম ইয়াত আছে এইটাত মুৰ্গীবিলাক চলিছে দেখাই আছোঁ তো যিসকলে মোৰ ভিডিঅ'টো চাই আছে যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব তো আমি মুৰ্গী দেখাই আছোঁ আৰু এটা কথা যদি আপোনালোকৰ মুৰ্গী শুইছে বা বেমাৰ হৈছে তেতিয়াহ'লে আপুনি লিকচেন পেকেটটো খুৱাব নিশ্চয় ভাল পাব আৰু লগতে মানে খোৱালে নহ'ব দানা খাব পাব লাগিব যদি মানে দানা একদম কম পাইছে এইটো খালি আমাৰ পটককৈ ভাল নহ'ব দানাটো আমাক মানে জ্বৰ পৰে হ'লেও খুৱাই এই ঔষধটো খুৱাব লাগিব তেতিয়াহ'লে নিশ্চয় ভাল পাব এইখিনি মই কৰোঁ ধৰণৰ আপোনালোকে খাব খুৱাই চাব পাৰিব তেতিয়া প্ৰমাণ পাই যাব তাৰপৰা এটা কথা আমি আচলতে ডাঙৰ প্লেন বনাইছোঁ ডাঙৰ ফাৰ্ম কৰিম তো ফাৰ্মখন যদি বনাওঁ আমি মোটামুটি অহাকালিৰ পৰা কাম ষ্টাৰ্ট কৰিম আপোনালোকক দেখাম ফাৰ্মখন যেতিয়া হয় বহুত ডাঙৰ হ'ব প্ৰথমে 500 মুৰ্গী আনিম তাৰপিছত আমাৰ প্লেনটো ডাঙৰ আছে তো আপোনাৰ দেখাই পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে মোৰ লিংক এই ডিছক্ৰিপশ্যনত আৰু মোৰ নাম্বাৰো দি দিম তেতিয়া আপোনালোকে কণী লাগিলে বা মুৰ্গী লাগিলে পাই যাব তো মুৰ্গী ৰুমত আহি পালোঁ তো এইবিলাক এই হ'ল লোকেল পুৰা পিয়ৰ লোকেল হয় চাওক এনেকৈ ৰাখিছোঁ এতিয়া খাই দিয়ে টোপনি মাৰি আছে এইবিলাকে তো এনেকৈ দুটা পানী দুটা দানা দি দিছোঁ আজি 5 দিন হ'ল আনা আৰু মানে 8 দিনত আমি ভেকচিন দিম ৰাণী খেতটো ঠিক এইদৰে এইফালে ৰাখিছোঁ ইয়াত আছে আৰু ইয়াত আছে লগতে লোকেল মিক্স কৰি থৈ দিছোঁ বৰ্তমান ডাঙৰ হ'লে এক্সট্ৰা কৰি থ'ম এইবিলাক এনেকৈ খাই আছে ইয়াতো এতিয়া এনেকৈ দিছোঁ দুটা পানী দিছোঁ আৰু দুটা দানা দিছোঁ এনেকৈ ৰাখিছোঁ সোমবাৰে ভেকচিন দিব লাগিব তাৰপিছত আৰু 14 দিনত দি দিম এটা তো এনেকৈ আমি তো দৰ্জা খোলা বাই লেম আমি লাইন গ'লে আচলতে ইয়াৰ প্ৰয়োজন হয় লেমৰ বহুত এইটো প্ৰয়োজন হয় কোনোবাই যদি লগতে কাম কৰে ডিষ্টাৰ্ব দিব আহিছে বৰষুণ আহিলে আচলতে লাইন যায় আমাৰ ইয়াতো সেইকাৰণে এই লেম্পটো দিয়া হয় লেম্প দিলেও হয় এইটো এটা উপায় আছে